ইয়াতে শিকি পেলাই পাইছা না এইফালে হিয়া আৰ্ট এণ্ড ডান্স একাডেমীত আৰ্ট শিকি তাৰপিছত প্ৰাইজ পাইছা না 12 বছৰ হৈয়ে গ'ল আৰু আমাৰ সামাৰ ভেকেশন হৈছে কোনোবাই যদি ল'ব বিচাৰে মই ডিসকাউন্ট কৰি দিম আৰু ভিডিওটো চাই যদি আহে তেতিয়াহ'লে আৰু অলপ ডিসকাউন্ট হ'ব ন এনে স্কুলৰ ধৰক 4-5টা মান ষ্টুডেণ্টক মই এনে ফ্ৰীকে পঢ়াই আছো মই কেইটামান ষ্টুডেণ্টক না সুলতানা মোৰ ইউটিউব চেনেল মাই এণ্ড ডটাৰ্ছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ হ'ব কাৰণ মোৰ ছোৱালীৰ আপোনালোকক মৰ্ণিং টু ইভিনিং তাই কি কৰে কি নকৰে সেইখিনি মই দেখুৱাইছিলোঁ কিন্তু এতিয়া যিহেতু স্কুলসমূহ খুলি গ'ল স্কুল খোলাৰ পিছত তাই ছেটাৰডে আৰু ছানডে কি কৰে আৰু ক'ত কি গোটেইখিনি গম পাব আপোনালোকে মই এতিয়া ৰেডি হৈ লৈছোঁ আৰু এতিয়া মই তাতে যাম সেই স্কুলখনত তো স্কুলখনৰো পৰিৱেশ দেখুৱাম আৰু আপোনালোকে যিসকলে এতিয়াও ভাবি আছে যে ছেটাৰডে ছানডে ল'ৰা ছোৱালী বহি থাকে বা এতিয়া ছামাৰ ভেকেশ্যনো ষ্টাৰ্ট হৈছে তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ লগতে বলক মই আহি পালোঁ স্কুলখনত যিখন স্কুলৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছিলোঁ সেই স্কুলখনত আহি পাইছোঁ এতিয়া আৰু গোটেইখিনি আপোনালোকক মই দেখুৱাম এইখন বিশেষ স্কুলখন যিখন স্কুলৰ কথা মই আপোনালোকক কৈছিলোঁ আৰু ফাৰিয়েলে পঢ়া আৰু স্কুল যোৱাৰ বাহিৰেও আৰু কি কৰে মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ ছেটাৰডে ছানডে তাই কি কৰে কি নকৰে তাই আৰ্ট আৰু ডান্সৰ ক্লাছ কৰে আৰ্ট আৰু ডান্সৰ ক্লাছখন বহুত মানে কোনখিনিত হয় কি কেনেকুৱা ধৰণৰ ফিজ গোটেইখিনি আপোনালোকক মই আজিৰ ভিডিঅ'টো দেখাই দিম আৰু এতিয়া যিহেতু ছামাৰ ভেকেশ্যনো আহিছে ল'ৰা ছোৱালী স্কুলো বন্ধ থাকিব ঘৰতে থাকিব যিসকলে দিব বিচাৰি আছে মানে ঘৰত বহি থকাতকৈ দিব বিচাৰি আছে তেওঁলোকে দিব পাৰিব আৰু আপোনালোক এতিয়া আৰু বেছি কথা কৈ নাথাকোঁ মই আপোনালোকক ডাইৰেক্ট একদম সন্মুখৰ পৰা বৰ্ডখনৰ পৰাই দেখুৱাই যাওঁ এইখন হ'ল হিয়া আৰ্টছ এণ্ড ডান্স একাডেমী আছাম ফাইন আৰ্টছ ক্ৰাফ্ট ছ'চাইটি হাতীগাঁও চিজুবাৰী ইমেইল এড্ৰেছ ফোন নম্বৰ আপোনালোকৰ গোটেইখিনি দিয়া আছে আৰু বাকী এইখন বৰ্ড বাই বাই এইখন বৰ্ড আৰু এতিয়া এওঁলোকৰ এখন স্কুলো আছে চিলড্ৰেন ফাউণ্ডেশ্যন পাব্লিক স্কুল বুলি স্কুলখন ইয়াতে নহয় স্কুলখন অকণমান আগত PG2 কোনোবা ষ্টুডেণ্টক দিব বিচাৰিলে স্কুলতো ইয়াতে দিব পাৰে এইটো হ'ল আমাৰ সিজুবাৰী ৰেডিয়েণ্ট ক্লাব হয় একদম বৰ্ডখন ভালকৈ অহা নাই তলৰখন কিন্তু ইয়াতে এয়া গাঁও প্ৰধানৰ কাৰ্যালয় এইটো ক্লাব হয় সিজুবাৰী ৰেডিয়েণ্ট এইটো আপোনাৰ অকণমানকৈ আহি আছে সিজুবাৰী ৰেডিয়েণ্ট যুৱ সংঘ বুলি এইটো ক্লাবৰ একেবাৰে সন্মুখত হয় এইখিনি অকণমান আগত চালে অনুপম পথ আৰু এইফালে এইখন হ'ল গ্ল'বেল হস্পিটেলৰ ওচৰত হয় একদম সন্মুখতে বুলি ক'ব পাৰি এইখন লোকেশ্যনটো বহুত ধুনীয়া হয় এতিয়া মই গেটৰ ভিতৰত সোমাই যাম আৰু গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱাম লোকেশ্যনটো বহুত বেছি ধুনীয়া হয় আপোনালোকে হাতীগাঁও ফালৰ পৰাও আহিলে বেছি দূৰ নহয় মাজাৰৰ ফালৰ পৰা আহিলেও দূৰ নহয় বা ঘোঁৰামাৰা এইফালৰ পৰা আহিলেও বেছি দূৰ নহয় লোকেশ্যনটো খুবেই ধুনীয়া গ্ল'বেল হস্পিটেলৰ ওচৰত সিজুবাৰী অনুপম পথ পাবও নালাগে মানে হাতীগাঁও হৈ আহিলে অনুপম পথটো এৰিয়ে আপোনাৰ সিজুবাৰী ৰেডিয়েণ্ট যুৱ সংঘৰ ওচৰত গতিকে লোকেশ্যনটো খুব ধুনীয়া লোকেশ্যনত হয় ৰাস্তাৰ ওচৰতে হয় আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীক দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে আৰু গোটেই ফিল্ডখন মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই গেটৰ ভিতৰে সোমাই আহিলোঁ অলৰেডি আৰু এইফালে চাওক কেনেকুৱা জোলনা বান্ধি থৈ দিছে ল'ৰা ছোৱালী ছানডে ছেটাৰডে বেছি মানে সপ্তাহত মাত্ৰ দুদিন আৰু দুদিন যিহেতু তেওঁলোকে সপ্তাহটোৰ 5 দিন স্কুল পঢ়া টিউশ্যন আজিকালিতো টিউশ্যনো দিয়ে টিউশ্যন পঢ়া শুনা কৰাৰ পিছত এনেও মানে যিহেতু শিশু হয় নহয় জানো গতিকে তেওঁলোকৰকো অকণমান ৰিফ্ৰেছমেণ্ট লাগে গতিকে ছানডে এনেকুৱা এটা পৰিৱেশত আৰ্ট ডান্স তেওঁলোকে যিহেতু সেইবোৰে ভাল পায় এতিয়া আৰ্ট কৰি ডান্স কৰি গান গায় নাচি বাগি সেনেকুৱা এটা পৰিৱেশত ছানডে ছেটাৰডে যেতিয়া আহিব পায় বহুত বেছি ফূৰ্তি পায় আপোনালোকে ল'ৰা ছোৱালীক দিলে গম পাব কাৰণ মোৰো ছোৱালী যিহেতু সৰু তাইক আৰ্টত দিয়া বেছি দিন হোৱা নাই এমাহমান হৈছে কিন্তু ডান্সত আগৰ পৰাই আছিল
এনেকুৱা বাহিৰখিনি চালোঁ। এতিয়া আমি ভিতৰ ফালে সোমাই আহিছোঁ। এয়া আৰ্টৰ ক্লাছৰুম। এয়া টিচাৰে কপি চেক কৰি আছে আৰু এইফালে কোনে বনাই দিছে? তুমি নিজে বনাইছা? অঁ, তুমি নিজে বনাইছা? ৱাও, ধুনীয়া বনাইছা ন? এইফালে হিয়া আৰ্ট এণ্ড ডান্স একাডেমীত আৰ্ট শিকি তাৰপিছত প্ৰাইজ পাইছা ন? অঁ, ইয়াতে শিকি তাৰপিছত আছাম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটিৰ পৰা 2019ত পাইছিলে ফাৰ্ষ্ট প্ৰাইজ। আৰু এইফালে আৰু এখন চাৰ্টিফিকেট আছে। এইফালে 2018তো পাইছিলা তুমি ফাৰ্ষ্ট প্ৰাইজ? অঁ, ফাৰ্ষ্ট ডিভিজন পাইছে। অঁ, ফাৰ্ষ্ট ডিভিজন পাইছে। অঁ, ইয়াতে শিকি পেলাই পাইছা ন? অঁ, ড্ৰয়িং। এইখন হ'ল বহাগী উৎসৱ উদযাপন, থাৰ্ড প্ৰাইজ। আৰু এইখন ক'ত? হাতীগাঁও। চনবিলাক কৈ দিয়ক, কোনটো কোনটো হেৰিত পাইছে ন? অঁ, বহুতখিনিয়ে পাইছে। কেইখন? 10খনমান হ'ব। ইয়াতে আৰ্ট শিকি 10খনমান চাৰ্টিফিকেট পাইছে। ভাল লাগিল তাকে দেখি। আৰ্টৰ ক্লাছ শেষ হ'ল আৰু গোটেইখিনি ল'ৰা ছোৱালী ওলায়ে খেলাত ব্যস্ত। এয়া পেৰেণ্টছ নিব আহিছে ন? হেৰি কি বুলি কয়, কেনেকুৱা স্কুলখনৰ বিষয়ে বা কেনেকুৱা কি? ভাল লাগিছে আৰু মানে টিচাৰ মেমজনী বহুত ভাল। আৰু ছোৱালীজনী মই হেৰি আৰ্টছতো দিছোঁ আৰু আপোনাৰ ডান্সতো দিছোঁ। মানে কৰি ভাল পাইছে। ৰাতিপুৱাৰ পৰা যিদিনাখন ডান্স থাকে শনিবাৰ আৰু দেওবাৰ হ'লে, তাৰমানে কেতিয়া ক্লাছ কৰিব যাম সেইটো কৰি থাকে। ভাল পাইছে। ভাল ন? আৰু কিমান দিন হ'ল শিকি আছে? হ'ল এবছৰমানেই হৈছে। মানে ডান্স আগৰ পৰা শিকি আছিলে আৰু 1 মাহ হৈছে মই আছোঁ। অঁ, ভালেই ন? আৰু মিছৰ ব্যৱহাৰটো আৰু ময়ো জানো, নিজেও জানো, বহুত ভাল। সেইটোৱে। ঠিক আছে। হাই। এয়া এনেকৈ ধুনীয়াকৈ ওলাই ইয়াতে খেলাৰ এটা ধুনীয়া পৰিৱেশ আছে। আৰু যিহেতু ছেটাৰডে ছানডে ঘৰতে থকা হয়, স্কুল বন্ধ, তাৰপিছত এতিয়া আকৌ ছামাৰ ভেকেশ্যনো ষ্টাৰ্ট হৈছে। গতিকে আপোনালোকে ল'ৰা ছোৱালীক এনে ঘৰত বহাই ৰখাতকৈ যদি আৰ্ট ডান্স যিকোনো এক্সট্ৰা এক্টিভিটি দিয়ে, তো ল'ৰা ছোৱালীও বহুত বেছি ফূৰ্তি পায়। আৰু এয়া হৈছে প্ৰিন্সিপাল মেম। একচুৱেলি হিয়া ডান্স এণ্ড আৰ্টছ একাডেমি স্কুলখন এওঁৰে হয় আৰু এওঁৰ এখন স্কুলো আছে। মই আপোনালোকক কৈছোঁ প্ৰথমতে, চিলড্ৰেন ফাউণ্ডেশ্যন স্কুল। আৰু সেই স্কুলখনত আপোনালোকে নতুন ল'ৰা ছোৱালী প্ৰিপাৰেটৰীৰ পৰা ক্লাছ 8লৈকে আছে ন? 8লৈকে আছে, আপোনালোকে দিব পাৰে। আৰু হিয়া আৰ্ট এণ্ড ডান্স একাডেমি সেইখিনিতো মই ভিডিঅ' কৰি আছোঁ, ভিডিঅ'টো চালে গম পাবই। আপোনাৰ নামটোৱে জনাই দিয়ক। মোৰ নাম নৱনীতা কলিতা। অঁ, আৰু স্কুলখনতো বহুত আগতে হোৱা ন? 2008 মানতে হোৱা নেকি? 2007ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। 7ৰ পৰা কৰিছে ন? 12 বছৰ হৈয়ে গ'ল। আৰু আমাৰ ডান্সৰ যিজন টিচাৰ আছে সুভাষ হালৈ, তেওঁ সেই তেতিয়া ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ পৰাই কাম কৰি আছে। মোৰতো ষ্টুডেণ্ট অলমষ্ট 80 মান আছিলে, কিন্তু এই লকডাউন হৈ গ'ল যে তেতিয়াৰ পৰা অলপ কমি গ'ল। তথাপি মই চেষ্টা কৰি আছোঁ মই স্কুলখন আগবঢ়াই নিবৰ কাৰণে। এতিয়া ষ্টুডেণ্ট 25 মান আছে, আজি অলপ কম আহিছে। আৰু অকণমান ফিজৰ বিষয়ে কৈ দিব, তেতিয়া মানে যদি কোনোবাই দিব বিচাৰি আছে তেতিয়া সুবিধা হ'ব। আমাৰ ডান্সৰ ফিজ 1000 এডমিশ্যন আৰু মান্থলি 500। কিন্তু মই এতিয়া ছামাৰ ভেকেশ্যন হৈছে, কোনোবাই যদি ল'ব বিচাৰে মই ডিছকাউণ্ট কৰি দিম। আৰু চবৰে কৰোণাৰ কাৰণে চবৰে প্ৰব্লেম হৈ গৈছে, মই বুজি পাওঁ। সেইটো কাৰণে অলপ বাৰু মই কমকৈ দিম, ডিছকাউণ্ট কৰি দিম। হয়, আৰু ভিডিঅ'টো চাই যদি আহে তেতিয়াহ'লে আৰু অলপ ডিছকাউণ্ট হ'ব ন? এইখিনিয়ে। আৰু মেম বহুত ভাল হয়। মই ইয়াৰ আগৰ ভিডিঅ' এটাতো আপোনালোকক কৈছিলোঁ, তাতেও ভিডিঅ'টোত পাব। চিলড্ৰেন ডে আছিলে নেকি সেইটো ভিডিঅ'ত? এনেই স্কুলৰ ধৰক 4-5টামান ষ্টুডেণ্টক মই এনেই ফ্ৰীকৈ পঢ়াই আছোঁ। মই কেইটামান ষ্টুডেণ্টক মই যিখিনি পাৰোঁ, যিখিনি সমৰ্থ হয় সেইখিনি কৰি আছোঁ। চেষ্টা কৰোঁ যাতে ভৱিষ্যতে যাতে মই আৰু আগুৱাই যাব পাৰোঁ, আপোনালোকৰ
সহায় সহযোগিতা আৰু এতিয়া ছামাৰ ভেকেশ্যন ষ্টাৰ্ট হৈছে আপোনালোকে ইচ্ছা কৰিলে ষ্টুডেণ্টক দিব পাৰে কাৰণ এতিয়া ষ্টুডেণ্টবিলাকে কি হয় মাকবিলাকে মোবাইল দি পেলাই ঘৰৰ কাম কৰি থাকে এনেকৈ ষ্টুডেণ্টবিলাক বেয়া হৈ গৈ আছে ইউটিউবত যা তা ভিডিঅ' চাই বা সিহঁতে আজিকালি গেমত বহুত মানে হেৰি হৈ গৈছে গেমবিলাক চাইছে বাচ্ছাবিলাক বহুত বেয়া হৈ গৈছে অকল মোবাইলটোলৈ বিজি থাকে তাতকৈ আপোনালোকে ছানডে আপোনালোকে পাৰ্কত লৈ যাওক খেলা ধূলা কৰক বা আৰ্ট ডেন্স বা যিকোনো খেলা আপোনালোকে দিব পাৰে তেতিয়া সিহঁতে এক্টিভো হ'ব আৰু বাচ্ছা অকল যে পঢ়াতেই পঢ়িয়ে থাকিব লাগিব সেনেকুৱা নহয় এইবিলাক চব এক্টিভিটি লাগে মই বিচাৰোঁ যে বাচ্ছা এটা মানে পেৰেণ্টছে গোটেইখিনি দিয়া উচিত সেইটোৱে গতিকে আপোনালোকে যদি দিব বিচাৰে তেতিয়াহ'লে একদম লোকেশ্যনটো মই আপোনালোকক প্ৰথমতে কৈ দিছোঁ যে কিমান সুবিধাজনক হয় ধন্যবাদ বাইদেউ আপুনি 5টাকৈ শিশু ফ্ৰীতে পঢ়াই থকা শুনি খুবেই ভাল লাগিল আগলৈও যাতে আপুনি এনেদৰে ভাল কাম আৰু বেছি কৰিব পাৰে তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব এইফালে ডান্স ক্লাছ ষ্টাৰ্ট হৈ গৈছে কিন্তু কপিৰাইট আহিব বুলি গানটো কাটি দিয়া হৈছে যদিও ইহঁতৰ মই ডান্সটো কাটি দিব বিচৰা নাই কাৰণ কেমেৰা দেখি ইমান ধুনীয়াকৈ নাচিছে চবে সেইটোৰ কাৰণে মই যদিও গানটো কাটি দিব লগা হৈছে কিন্তু ডান্সখিনি মই অলপকৈ ৰাখি যিমান পাৰোঁ ৰাখি দিব চেষ্টা কৰিছোঁ মোৰ খুবেই ভাল লাগিছে ডান্স চাই আপোনালোকেও চাওক ইমান ধুনীয়াকৈ নাচিছে খুব ভাল লাগিব আপোনাৰ Hiya Dance Academy মোৰ 12 বছৰ হৈ গ'ল ইয়াৰ পৰা আমাৰ ষ্টুডেণ্টে বহুত প্ৰগ্ৰেমত ডান্স কৰিছে ভাল নাম কৰিছে আনকি আমাৰ দুজন ষ্টুডেণ্টো আছিলে সিহঁতে জিটিপিৰ এটা শ্ব' থিয়েটাৰত গৈছিলে আৰু ধুনীয়া পাৰফৰ্ম কৰিছে আৰু সিহঁতে ঘূৰি থাকে স্কুলৰ এখন মিছ কৰে আমি সিহঁতৰ ঘৰ বহুত দূৰত ইয়াৰ ওচৰত নহয় সিহঁতে মানে ঘূৰি থাকে স্কুলৰ বিষয়ে তো আপোনালোক আহক এবাৰ চাই লওক স্কুলৰ বিষয়ে আৰু মানে আমাৰ বহুত বাচ্ছা আছে ইয়াতে পঢ়ি আছে লকডাউনৰ পিছত আমাৰ বহুত ষ্টুডেণ্ট কমি গ'ল আগতে আমাৰ বহুত আছিলে তো এতিয়া আকৌ আহিছে ষ্টুডেণ্টবিলাক আৰু সিহঁতে খুব সুন্দৰ পাৰফৰ্ম কৰে প্ৰগ্ৰেমবিলাক কৰি থাকে ডান্স শিকায় সেইটোতো আপোনালোকে ডান্সটো চাই গম পাইছে চাগে আৰু বাকী ছাৰে কোৰিঅ'গ্ৰাফো কৰে বাকী ক'ত কৰিছে এবাৰ কৈ দিব নেকি এনেই মই আমাৰ assamese কোৰিঅ'গ্ৰাফি কৰিছোঁ গানৰ ৰিয়েল কামত কৰিছোঁ মোৰ লাষ্ট কাম আছিলে ফেব্ৰুৱাৰী 14 ভেলেণ্টাইন্স ডে আছিলে তেতিয়া মই এটা গান মানে ৰিলিজ দিছিলোঁ ছিংগাৰ দীপলিনা আছিলে আৰু নীলিম চানি আছিলে তো সেইটো মই কোৰিঅ'গ্ৰাফি কৰিছিলোঁ ইতিমধ্যে এইটো ইউটিউবত আমাৰ মুকলি হৈছে বহুত মানে মোটামুটি 1 লাখমান ভিউৱাৰ্ছ হ'ব লাষ্ট এইটোত আমি কৰিছোঁ খুব সুন্দৰ হৈছে আপোনালোকে চাব তো খুব সুন্দৰ ভিডিঅ' হয় গতিকে এইখিনিয়ে মই আপোনালোকক আজি হিয়া আৰ্ট এণ্ড ডান্স একাডেমীৰ গোটেইখিনি দেখুৱালোঁ আৰ্ট ক্লাছ দেখালোঁ ডান্স ক্লাছ দেখালোঁ প্লাছ এওঁলোকৰ স্কুলৰ বিষয়ে ক'লোঁ টিচাৰখিনিকো আপোনালোকক চিনাকি কৰাই দিলোঁ দেখাই দিলোঁ ভিডিঅ'টো এইখিনিয়ে আছিল দীঘলীয়া হ'ল যদিও আপোনালোকৰ নিশ্চয় অকণমান হ'লেও আপোনাৰ যিসকলৰ ল'ৰা ছোৱালী আছে যিসকলে এতিয়ালৈকে ভাবি আছে ল'ৰা ছোৱালীক ক'ত দিম ডান্স স্কুলত বা আৰ্ট স্কুলত ক'ত দিম তেওঁলোকে নিশ্চয় উপযোগী হ'ব বুলি এই ভিডিঅ'টো মই ভাবিলোঁ আৰু এইখিনিয়ে মোৰ ভিডিঅ'টোত আছিলে আজি মোৰ ভিডিঅ'টো যিসকলে চাইছে তেওঁলোকক বহুত ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ